Hi everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম আজি ৰাতি খানা মায়ে কেনেকৈ বনাইছে আৰু কি বনাইছে সকলোখিনি আপোনালোকক দেখুৱাম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া মায়ে মাংসবিলাক সিজাই লৈছে, ভালকৈ উতলাব দিছে আৰু ইয়াৰ পিছতে চাউল উলিয়াই দিছে আৰু এতিয়া মাথাটো আনিছিলে ছাগলী খাচী মাংস আনিছে। আজি কেনেকৈ বনাম সকলোখিনি আপোনালোকক দেখুৱাম। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়া হল মাংস আৰু ইয়াৰ লগত কি কি থাকিব সকলোখিনি দেখুৱাম। ইয়া হৈছে বিলাহী, আদা, নহৰু আৰু চাওক আমি এতিয়া বাকলিবিলাক ভালকৈ গুচাই লৈছো, আলুবিলাক এনেকৈ ধুই লৈছো। ইয়াৰ পিছতে ইয়াৰ লগত থাকিব জলকীয়া, ৰঙালাও আৰু বাকলিবিলাক এতিয়া আলুবিলাক ভালকৈ গুচাই লৈছো। লগতে ৰঙালাও কাটিলো, ৰঙালাও বাকলি ভালকৈ গুচাই লৈ এতিয়া কাটি লৈছো আৰু ইয়াৰ পিছতে কেনেকৈ বনাইছো চাব আপোনালোকে। এতিয়া কাটি হৈ গ'ল, ৰঙালাও কাটি হৈ গ'ল আৰু আলু কাটি হৈ গ'ল। ইয়াৰ পিছতে আমি আদা, নহৰু ভালকৈ পিচি লৈছো, লগতে বিলাহীও কাটি হৈ গ'ল। সকলোখিনি ভালকৈ আমি যোগাৰ কৰি লৈছো বনাবৰ কাৰণে। খাচী মাংসৰ লগত কি কি প্ৰয়োজন হয় সব আমি যোগাৰ কৰি লৈছো সকলোখিনি। ইয়াৰ পিছতে মায়ে এতিয়া ভাজি বনাব আৰু কেনেকৈ বনাইছে আপোনালোকে চাওক। ফাৰ্ষ্টতে পিঁয়াজ আৰু নহৰুটো ভালকৈ ভাজি লৈছে, তেল দি অলপ ভালকৈ ভাজিব লাগে, তেতিয়াহে বস্তুবিলাক খাবলৈ ভাল হ'ব। আৰু ইয়াৰ পিছতে মাংস এইখিনি দি দিছে। মাংসখিনি দিয়াৰ পিছত ভালকৈ মিক্স কৰি লৈছো, অলপমান হেতা দি এনেকৈ মিক্স কৰিব লাগে। আৰু ইয়াৰ লগতে মছলাবিলাক দি দিব লাগে। মাংসটোৰ হিচাপত যিয়ে নহওক সকলোখিনি বস্তুবিলাক জোখমতে দি দিব লাগে, তেতিয়া খাবলৈ ভাল হ'ব, টেষ্টটো বেলেগ হ'ব আৰু খাই মজা লাগিব। আজি খাচী মাংসৰ লগত কি কি বনাইছে চাওক। ৰঙালাও, বিলাহী, আদা, নহৰু সকলোখিনি ঘৰুৱাই হয় বাৰু, বাহিৰৰ মছলা একেবাৰে ইয়াত দিয়া নাই, তো এনেকৈ দি লৈছো। ইয়াৰ পিছতে ভালকৈ মিক্স কৰি সকলোখিনি দিয়াৰ পিছত মিক্স কৰি লৈ ফাৰ্ষ্টতে আৰু এতিয়া চাওক কেনেকুৱা লাগিছে, কালাৰটো বহুত ধুনীয়া লাগিছে ন। এতিয়া ঢাকনটো দি লৈছো, দিয়াৰ পিছত কেইমিনিটমান থৈ দিব লাগে। আৰু ইয়াৰ পিছতে আমি আকৌ চব্জিটো দি দিছো, ৰঙালাও আৰু আলু। এতিয়া দি হোৱাৰ পিছত আমি মিক্স কৰি লৈছো ভালকৈ। তাৰপিছত অলপ থৈ দি আকৌ হৈ গ'ল। এতিয়া আকৌ অলপমান মিক্স কৰি লৈ বিলাহী দি দিম। মই সকলোখিনি ভিডিঅ' দিয়া নাই বাৰু, মাজত অলপমান থৈ দিছোঁ, হ'লেও কেনেকৈ বনাইছোঁ সকলোখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এতিয়া আমাৰ ভাজি হৈ গ'ল, কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া আমি সকলোৱে খাই লওঁ কেনেকুৱা লাগিছে। মায়ে বনোৱা চব্জি ভাজি হয় আৰু কেনেকুৱা লাগিছে। তো আজিৰ ভিডিঅ'টো ইমান আছিলে,